আমি নিজকে যে অসমীয়া বুলি যে পৰিচয় যে দিওঁ বা অসমৰ খিলঞ্জীয়া অসমীয়া বুলি যে পৰিচয় যে দিওঁ, তে পৰিচয়টো দিলে লাভ কি হ'ব আমাৰ? যদি আমি অসমখনৰ কাৰণে বা আমাৰ অসমীয়া জাতিটোৰ কাৰণে বা আমাৰ ভাষাটোৰ কাৰণে যদি একো কৰিব পৰা নাই আজিলৈকে, কালি আমাৰ পিছৰ প্ৰজন্মই আমাক লৈ গ'লে কি বুলি গৌৰৱ কৰিব যে আমাৰ পূৰ্বপুৰুষে আমাৰ অসমখনৰ কাৰণে বা আমাৰ অসমীয়া ভাষাটোৰ কাৰণে বা আমাৰ অসমীয়া জাতিটোৰ কাৰণে বা আমাৰ মানুহখিনিৰ কাৰণে আমাৰ পূৰ্বপুৰুষে এইটো এটা কাম কৰি কিনে গৈছে, যোনটোক লৈ কিনে আমি গৌৰৱ কৰিব পাৰোঁ। কিবা আমি এনেকুৱা কাম কৰিছোঁ নেকি যে আমাৰ পিছৰ প্ৰজন্মই আমাক লৈ কিনে বহুত গৌৰৱ কৰিব পাৰিব? আমি কিবা এনেকুৱা কাম কৰি থৈছোঁ নে বা কৰি আছোঁ নে যে আমি অসমীয়া বুলি আমি পৰিচয় দি কিনে নিজকে গৌৰৱ অনুভৱ কৰিব পাৰোঁ? কি কৰিনো আছোঁ আমি অসমীয়া মানুহখিনিয়ে? আমি নিজৰ সংস্কৃতি আমি নিজে লেতেৰা কৰি আছোঁ। নিজৰ মানুহৰ মাজত আমাৰ একতা নাই। আমি পৰস্পৰে আমি হিংসা কৰোঁ। আমাৰ নিজৰ ভাষাটোকে আমি ভালকৈ সন্মান নজনাওঁ। আমাৰ নিজৰ মানুহখিনিৰে আমি দুখ দয়া আমি বুজি নাপাওঁ। তে আমি কিহক লৈ কিনে আমি গৌৰৱ কৰি আছোঁ? ঠিক আছে, আমি অসমীয়া মানুহ হয়, আমি অসমৰ খিলঞ্জীয়া মানুহ হয়, কিন্তু আমি কৰিছোঁ কি? আজি আমি আমাৰ গুৱাহাটী বুলি নকওঁ, আমি আমাৰ অসমখনক আমাৰ ফালৰ পৰা আমি কি অৱদান দিছোঁ? আমাৰ অসমখনক, আমাৰ অসমীয়া ভাষাটোৰ প্ৰতিয়ে হওক বা আমাৰ অসমীয়া জাতিটোৰ প্ৰতিয়ে হওক বা অসম ৰাজ্যখনৰ প্ৰতি হওক, আমাৰ কি অৱদান আছে আমাৰ? আমি কিনো কৰিছোঁ যে আমি গৌৰৱ কৰিব পাৰিম অসমীয়া বুলি পেলাই? এইটো মোৰ মনত প্ৰশ্ন এটা আহিছিল, ভাৱ এটা আহিছিল, ভাবিলোঁ কি আপোনাৰ লগত অৱগত কৰোঁ, ব্যক্ত কৰোঁ কথাটো মই। আমি কিবা এনেকুৱা কাম কৰিছোঁ নে যে আমি গৌৰৱ কৰিব পাৰোঁ? বাৰু যিখিনিয়ে কৰি পেলাই গৈছে তেওঁলোকক লৈ কিনে আমি গৌৰৱ কৰোঁ। আমাৰ বহুতো অসমত এনেকুৱা বহুত মানুহ আছেও বৰ্তমান, যাক লৈ কিনে গৌৰৱ কৰিব, কিন্তু আমি কি কৰিছোঁ? আমাৰ অসমীয়া মানুহখিনি আমাৰ নিজৰ অসমখনৰ প্ৰতি হওক বা অসমীয়া ভাষাটোৰ প্ৰতি হওক বা জাতিটোৰ প্ৰতি হওক বা ভেটিটোৰ প্ৰতি হওক, আমি এনেকুৱা কি কাম কৰিছোঁ যে আমি গৌৰৱ কৰিব পাৰিম বা আমাৰ পিছৰ প্ৰজন্মই আমাক লৈ কিনে গৌৰৱ কৰিব?